চাণক্যই কৈছিল যে এই 5টা বস্তু য'ত নাই তাত 1 ছেকেণ্ডো নাথাকিব। আহক জানি লওঁ এই 5টা বস্তু কি কি। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। য'ত কৰ্ম কৰি খাবৰ কাৰণে একো সুবিধা নাই বা কোনো ধৰণৰ জীৱিকা নাই বা মানুহে ব্যৱসায় বাণিজ্য কৰিবলৈ সেই ঠাই উপযুক্ত নহয়, সেই ঠাইত 1 ছেকেণ্ডো থাকিবলৈ মানা কৰা হৈছে চাণক্যৰ ফালৰ পৰা। কাৰণ য'ত জীৱিকা বা ব্যৱসায় কৰিব নোৱাৰে তাত আপুনি আৰ্থিক অৱস্থা উন্নত কৰিব নোৱাৰিব আৰু তাৰ দ্বাৰা আপোনাৰ পৰিয়ালৰ ভৰণ পোষণ কোনেও কৰিব নোৱাৰিব। গতিকে সেই স্থান অতি শীঘ্ৰে ত্যাগ কৰা উচিত। দ্বিতীয়তে, যি ঠাইত ভয়ানক এটা পৰিস্থিতিৰ সৃষ্টি হয় বা যি ঠাইত মানুহে আইন কানুন নামানে বা মানুহবোৰ অলপ অপৰাধী টাইপৰ হয়, সেই ঠাইত কেতিয়াও নাথাকিব। এনে ঠাইত থাকিলে আপুনি বিপদত পৰিব পাৰে। তৃতীয়তে, যি ঠাইত লাজ ভাৱনা বা সামাজিক আদৰ আদি নাই, যি ঠাইত মানুহে ঈশ্বৰ বা ভগৱানক উপাসনা নকৰে বা যি ঠাইত আপোনাৰ সন্মান নহয়, মানুহ অসন্মানিত হৈ থাকে, যি ঠাইত অপমান ভোগ কৰিব লগা হয়, সেই ঠাই সদায় ত্যাগ কৰিব লাগে, নহ'লে আপোনাৰ ভাৱনাৰ কেতিয়াও বিকাশ নহয় সেই ঠাইত। চতুৰ্থতে, যি ঠাইত মানুহৰ মনৰ ভিতৰত ত্যাগ ভাৱনা নাথাকে বা পৰোপকাৰী ভাৱটো নাথাকে, সেই ঠাইত অলপ সময়ো থাকিব নালাগে। পঞ্চমতে, যি ঠাইত মানুহে দান নকৰে বা পবিত্ৰতা নাই, সেই ঠাই অতি শীঘ্ৰে ত্যাগ কৰা উচিত। কাৰণ দান কৰিলে মনৰ পবিত্ৰতা বাঢ়ে আৰু ইজনে সিজনক সহায় কৰিবলৈ য'ত পৰনাস্তি চেষ্টা কৰে। দান কৰিলে মানুহৰ পুণ্যও হয় তথা সমাজত এটা ভাল বাতাৱৰণ সৃষ্টি হয় আৰু ভাল বাৰ্তা এটা পৰে। কিন্তু এই ঠাইত যদি এনেকুৱা মানুহ নাথাকে বা সেই কাম নহয়, তেনেহ'লে সেই ঠাইত ত্যাগ কৰা উচিত। বন্ধুবান্ধৱীসকল, যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু সদায় এনে ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।